আপোনালোকে মিলি এডুকেশ্যন চেনেললৈ ওয়েলকাম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ এটা নতুন বিষয় লৈ আহিছোঁ। বিষয়টি হৈছে সমান্তৰাল প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেশ্যন। প্ৰথমে আমি অনুক্ৰম বা সিকুৱেন্সৰ বিষয়ে অলপ জানি লওঁ আহক। অনুক্ৰম হৈছে কোনো এক নিৰ্দিষ্ট নিয়মানুসাৰে লিখা ক্ৰমবিন্যস্ত সংখ্যা শ্ৰেণীক অনুক্ৰম বোলে। উদাহৰণস্বৰূপে A 1 3 5 7, B 1 1/2 1/3 1/4, C 1 -2 3 -4 ইত্যাদি। এতিয়া আমি মূল বিষয়টিলৈ আলোচনা কৰোঁ আহক। মূল বিষয়টি হৈছে সমান্তৰাল প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেশ্যন। এৰিথমেটিক প্ৰগ্ৰেশ্যন হৈছে কোনো শ্ৰেণী যদি এনেকুৱা হয় যে ইয়াৰ যিকোনো পদ আৰু ইয়াৰ আগৰ পদৰ অন্তৰৰ সমান থাকে, তেন্তে এই শ্ৰেণীক সমান্তৰাল প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেশ্যন বোলে। শ্ৰেণীৰ ৰাশিবোৰৰ প্ৰত্যেকক পদ টাৰ্ম বোলে। এই সমান অন্তৰক শ্ৰেণীটোৰ সাধাৰণ অন্তৰ কমন ডিফাৰেন্স বোলে। যেনে 1 3 5 7 এটা প্ৰগতি। এই শ্ৰেণীৰ যিকোনো দুটা ক্ৰমিক পদৰ অন্তৰ 2 আৰু 2 5 8 11 14 17 এটা সমান্তৰাল প্ৰগতি। ইয়াৰ প্ৰথম পদ হৈছে 2, সাধাৰণ অন্তৰ 3, পদৰ সংখ্যা 6 আৰু শেষ পদ 17। ইয়াতে মন কৰিবলগীয়া কথা যে শ্ৰেণীৰ প্ৰথম পদক A1, সাধাৰণ অন্তৰক D, পদৰ সংখ্যাক N, শেষ পদ L আৰু যোগফলক S-ৰে প্ৰকাশ কৰা হয়। তেন্তে ওপৰত দিয়া শ্ৰেণীত A1 = 2, D = 3, N = 6, L = 17 হ'ব। এতিয়া আমি চাওঁ সাধাৰণ অন্তৰ কমন ডিফাৰেন্স। সাধাৰণ অন্তৰ হৈছে সমান্তৰাল শ্ৰেণীৰ যিকোনো পদৰ পৰা ইয়াৰ আগৰ পদ বিয়োগ কৰিলে সাধাৰণ অন্তৰ পোৱা যাব। যেনে 3 5 7 9, এই শ্ৰেণীত সাধাৰণ অন্তৰ 5 - 3 = 2। আকৌ 1 2 3 4 5, এই শ্ৰেণীত সাধাৰণ অন্তৰ হ'ব 2 - 1 = 1, 3 - 2 = 1, 4 - 3 = 1, 5 - 4 = 1। এতেকে ইয়াৰ সাধাৰণ অন্তৰ কমন ডিফাৰেন্স হ'ব 1। এতিয়া আমি চাওঁ সাধাৰণ পদ আৰু শেষ পদ। শ্ৰেণীটোত যদি n সংখ্যক পদ থাকে, তেন্তে শেষ পদ হ'ব Tn। তেন্তে Tn = L, Tn = A + n - 1 × D। এইটোৱে হৈছে সাধাৰণ পদ আৰু শেষ পদৰ ফৰ্মুলা। গতিকে কোনো শ্ৰেণীৰ nতম পদক ইয়াৰ সাধাৰণ পদ বোলে। n এটা অখণ্ড ধনাত্মক সংখ্যা। ইয়াৰ মান 1 2 3 ইত্যাদি যিকোনো সংখ্যা হ'ব পাৰে। ইয়াক Tnৰেও প্ৰকাশ কৰা হয়। প্ৰথম পদক T1, দ্বিতীয় পদক T2, তৃতীয় পদ T3 ইত্যাদি। কোনো শ্ৰেণীৰ প্ৰথম পদক =A, সাধাৰণ অন্তৰক =D হ'লে শ্ৰেণীটো হ'ব A, A + D, A + 2D, A + 3D, A + 4D। So T1 = A = A + 1 - 1 × D, T2 = A = A + 2 - 1 × D, T3 = A = A + 3 - 1 × D, T4 = A = A + 4 - 1 × D। সেইবোৰে হৈছে সাধাৰণ পদ আৰু শেষ পদৰ নিৰ্ণয় কৰা পদ্ধতি। গতিকে আমি আজি সমান্তৰাল প্ৰগতিৰ কিছুমান নিয়মৰ ওপৰত আলোচনা কৰিলোঁ। তোমালোকে ভিডিঅ'টো পাউজ কৰি নোট কৰিবা। আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাই আছে বা আহিছে, তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবৰ লগতে কমেণ্ট বক্সত কমেণ্ট কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে মই আপলোড কৰা নতুন নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে যেন। ধন্যবাদ।